বন্ধু বান্ধৱীসকল আকৌ আহি গ'লো মই ইউটিউব চেনেললৈ। যদি ভিডিঅ'টো না চাব ছাবস্ক্ৰাইব কৰি দিব। ঘৰৰ দৰৱ, নিগনিমৰা দৰৱ, পদিনা, ভোট জলকীয়া 20 টকাত পোৱা স্পৰ্টিং চব দোকান আপোনালোকে আজি মোৰ লগত বলক বজাৰলৈ, য'ত দোকান আপোনালোকে কম দামত কিনিব পাৰিব বস্তু। বজাৰ আহি পাই গ'লোহি, বলক এতিয়া বজাৰ ভিতৰলৈ সোমাই যাওঁ ধুনীয়াকৈ। এইবোৰ চব 300 টকীয়া জেকেট এইবোৰ দেখিছে, এইবোৰ 300 টকীয়া নেকি জেকেট দাদা? জেকেট ল'ব 300 টকা, 300 টকা, 300 টকা, 300 টকা, 300 টকা, 300 টকা বোলে দাদা। এইবোৰ চব 300 টকাত দি আছে। ব্ৰেণ্ডেড জেকেট ল'ব, ব্ৰেণ্ডেড বোলে 300 টকীয়া। প্ৰায় ইমান সস্তাত দিছে, 300 দি দিছে যে। নিগনিমৰা দৰৱ, দাঁতৰ বিষৰ দৰৱ এই আগত বিকি আছে, চাই লওক, দেখাই দিছোঁ। ইয়াত চব দৰৱ পায় ন দাদা? দাঁত বিষৰ দৰৱ, খৰৰ দৰৱ চব পায় নহয় ইয়াত? পুৰণা বিষ কি দৰৱ পায় চব কৈ দিয়ক আপুনি, কি পায়? এনে বিষৰ কাৰণে আছে, পুৰণা বিষৰ কাৰণে আছে, বাত বিষ, নাৰ্ভৰ বিষ, ভৰি বিষৰ এনেকুৱা চব বিষৰ, কঁকাল বিষৰ চব পাব নহয় নাই? কোনটো কি হয় দেখাই দিয়কচোন অলপ। এইটো কি হয় দাদা? দাঁতৰ বিষৰ, খৰৰ দৰৱ কোনকেইটা দেখাই দিয়কচোন। খৰৰ কাৰণে আছে, এইটো আছে খৰৰ, এইটো খৰৰ নাই? এইটো প্ৰাইচ, এইটো প্ৰাইচটো কিমান? 104 টকা আছে। 104 টকা। মালিক আহক দাদাসকল, চাওক ইয়াত খৰৰ দৰৱ, পেটৰ দৰৱ চব পাব আপোনালোকে, হয় নাই? আমি ফুচকা খাই আছোঁ, আমাৰ বন্ধুৱে ফুচকা দি আছে। এই বন্ধু হাই কৈ দে বন্ধু, এই হাঁহি দিছোঁ দাদা, হাঁহি দিছোঁ নে? ফুচকা সৰহকৈ দিবি, ব্লগ বনাই আছোঁ চা। হেল্ল', কেইটকা লৈ আছ ফুচকা? খা খা, মালিক এটা খাবা। টেষ্টটো কেনেকুৱা, টেষ্টটো কেনেকুৱা কোৱা? এই মজা হয় নাই, ধুনীয়া কি চশমা চাওক দাদা, চশমা দামটো 90 টকা বোলে। তই অকণ কমিবনে দাদা প্ৰাইচটো? নকমে। এবাৰ দাদা ওচৰত চানা খাবলৈ আহিছোঁ আমি, বৰ ধুনীয়া চানা বনাই। এটা কি দিছে চানাত? চানা, মটৰ, বুট ড্ৰাই দিছোঁ, মগুৰ দিছোঁ, বাদাম, কালা নিমখ, তেল চাট, তাৰপৰা এইটো হ'ল বাদামী চাটনি হয়, এইটো বাদামী চাটনি আছে, এইটো ন? আৰু এইটো ভজা বুট বুলি এইটো কোনটো ভজা বুট? দিছোঁ, ভজা বুট। আচ্ছা, এইটো হ'ল জাল এক্সট্ৰা, জাল দিলোঁ। এইটো চফেদ নিমখ আছে, এইটো কালা নিমখ দিলোঁ। এইটো ভাতটো কেইটকা? 3 টকা? নাই 5 টকা দিছোঁ। এইটো তেল দিলোঁ, আচ্ছা নেমু দিলোঁ। নেমুটো মেইন দে দাদা, নেমুটো দিব লাগিব। নেমু নহ'লে একচুৱেলি কামেই নাই ন। এইটো বাদামী, এইটো কোনটো? এইটো বাদামী। এইটো কেমেৰা চাই দিয়ক, মাছখন পিন্ধি চটপটি দিম। চটপটি দিছে দাদা। মোক ভিডিঅ' বনাই দিয়া দেখি চানা বা কিনে ফ্ৰীকৈ খুৱাব এতিয়া দাদা, হয় নাই? গম পাইছোঁ ন আপুনি খুৱাব বুলি। মই আপোনাক ধুনীয়াকৈ পঠাই দিছোঁ, একদম ধুনীয়াকৈ। কালা নিমখ, ক'লা নিমখ, গ্ৰীণ কালাৰ নিমখটো আছে নেকি? গ্ৰীণ কালাৰ নাই, নাই মই এনেই ধেমালি কৰিছোঁ, নাই জিন্দগীত নাই সেইটো কালাৰ নিমখ। নালাগে ন, নেমু দিব পাৰিম। দাদা এইটো কি হৰলিক্সৰ বৈয়ামত? এইটো বুট আছে, এইটো বনবিধাত ভজা বুট। আচ্ছা, এইটো মুড়ি ন? মুড়ি, এইটো চটপটি এইফালে আছে। চটপটি আছে। একদম আমবেলাটো মজা লাগিছে, আমবেলাটো চাওক, আমবেলাটো পৰিৱেশ দেখাই দিছে বাবা, একদম ধুনীয়া ছেটআপত আছে। আচ্ছা, তেতিয়াহ'লে আৰু এটা ৰ'ব পিছতকৈ দিব, মই ভিডিঅ' দাদা হ'ব। এই চানা দোকানৰ ছেটটো দেখাই দিছোঁ, অলপ চালক, একদম ধুনীয়াকৈ সজাই মেলি আনিছে বস্তুবোৰ। এই ইয়াতে মানে এইটো চাওক, একদম ধুনীয়াকৈ, একদম আগত এখন দাদা কি আছে কৈ দিয়ক, চব কি আছে কওক। চাৰ্জিং লাইট, মানি পাৰ্ট, বেল, যি লাগে চব পাব, সামগ্ৰী আছে। হোম থিয়েটাৰ আছে, বক্স আছে, দেখিছেনে? লাইট আছে, কেজি এইটো বস্তু ওজন কৰা, এইটো অমিতা চমিতা চব জুখিব পাৰিব আপোনালোকে, যি লাগে। টৰ্চ আছে, ৰাতি যা, এইপিনে পাছ আছে, মণি বেগ আছে, টুপি আছে, এভৰিথিং আছে যেনিবা চব। মাস্কো আছে, লাইটাৰ কোনকেইটা? এইকেইটা লাইটাৰ আছে, পেটি আছে। এইবোৰ প্ৰাইচবোৰ কিমান? এইটো হাতীখেদা টৰ্চ নেকি? 1500 টকা। বহুত দাম দিছে। এইটো ভাল নেকি? এইটো দাঙি থাকিলে ক্ষীণাই যামগৈ, বহুত ৱেট আছে দেখিছোঁ। 1 বছৰ গেৰাণ্টিও আছে বোলে। এইটো প্ৰাইচটো কিমান? সেইটো 1500। আৰু এইটো বক্সটো
বস্তু এইটো 700 টকা 700 টকা 50 কেজি কেপাচিটি বস্তু দুটা অঁ এইটো 50 কেজি এইকেইটা এইটো অকণ চাৰ্জ দিয়া নেকি এইটো চাৰ্জিং অঁ চাৰ্জিং এইটো দাদা দোকানলৈ আহিব এতিয়া বেলেগ দোকানখনলৈ যাওঁ ব'লক তোমাৰ যা পইচা নাই এই দিশে সোমাই দিয়ক এনেকৈ এই চাইডে গুচি যাব এই চাইডে কম পইচা বাজেটত ঐ মোৰ ভিডিঅ'ত কেইটা কৈ দে হাই বুলি কৈ দে অঁ গুড এইটো চাওক এতিয়া যা পইচা কম এইপিনে সোমাই যাব ধুনীয়াকৈ মই দেখাই গৈ আছোঁ আপোনালোকক কি পায় এই পালি কি আছে দেখা দে মোৰ ইউটিউব চেনেলত হাই কৈ দে ঐ একো নকয় যা লাজ কৰিছে অঁ কি কোনটো ৱাও এইটো চাওঁ ফটো এটা ৰখাই দিছোঁ তই ৰখি দে এইটো তোক চইচ কৰি দিলোঁৱে মই এইটো ফিক্স ডিপ'জিট এইটো কিমান দাম সুধ গুড গুড বেয়া ধুনীয়া কমেডি ভেৰি নাইচ এইটো ভিডিঅ'ত 20 টকা 30 টকাত পাই চাওক একদম থপা থপি লাগিছে গোটেইখন দাম 20-30 টকাত পোৱা দেখি বস্তু দাদাজনৰ বহুত চিনাকি হয় আগৰ পৰাই বস্তু চস্তু নি থাকোঁ এতিয়া বস্তু বৰ্তমান অনা নাই কাপোৰ ইমান যেতিয়া আনিব ধুনীয়াকৈ মই ভিডিঅ' এটা বনাই ৰখাই দিম আপোনালোকৰ দোকানখনৰ এতিয়া দাদাজনে এজনে খুব ধুনীয়া ধুনীয়া বস্তু আনে আমাৰ তিতা সেই অসমীয়া বজাৰলৈ এজনে নামটো কৈ দিয়ক দাদা আপোনাৰ অজয় দাস অঁ এইজনে এতিয়া বস্তু বৰ্তমান বস্তু অনা নাই যেতিয়া আনিব মই ভালছে ভিডিঅ' এটা বনাই দি দিম এতিয়াও যথেষ্ট বস্তুৱে আছে এতিয়ালৈ বোলে ভাল ভাল বস্তু আহিব ঠাণ্ডা দিনত এতিয়া লাহেকৈ দেখাম আৰু বস্তুবোৰ আপোনালোকক এইটো তামাম ডিছকাউণ্ট দিছে চক এইজনীৰ লগত দি দিছে এইটো দেখিছে ন বগা চক কি ধুনীয়া একদম গিফ্ট দিছে ডিছকাউণ্ট চলি আছে পূৰা দাদা এইটো ডিছকাউণ্ট দি আছেনে কৈ দিয়ক হে কিমান দিছে পইচা কিমান দাম কৈ দিয়ক দাদা হে 420 লগত এগৰাকী দিব হয় নাই ধুনীয়া আপোনালোকে দেখিছেনে চক কি ধুনীয়া চেইন নেক পলিচ মংগলসূত্ৰ আঙুঠি আৰু ককা আছে ককা অকণমান খং কৰি আছে ককা হাঁহি দিয়ক অকণমান হাঁহি দিয়ক কোনবোৰ অঁ চেণ্ডেল জোতা চব আছে চাগে এইবোৰ জোতাবোৰ প্ৰাইচবোৰ কিমান সেই ওপৰ সেই নাইকিয়া সেইকেইযোৰ লিখা কেইযোৰ এইবোৰ চব অলপ দাম দৰ কমিব এইবোৰ মানে 600 হ'লে ভিডিঅ'টো আপুনি জমা দিছে মাইকী মানুহ লাগে নে মাইকী মানুহ বিয়া পতা নাই বৰ্তমান বিয়া পাতিলে কোন পাই আছোঁ মাইকী মানুহ থকা এতিয়া আপুনি কালি ৰখকচোন চেপেটা হৈছে দেখিছে নেকি এতিয়া খাবা এইটোৱে পৰিচয় চেণ্ডেল চেপেটা হে অঁ সোনকালে বেয়া হোৱা এযোৰ ৰখাই দিয়ক অঁ সেইকেইযোৰ ৰখাই দিলে হ'ব দিয়ক এইযোৰ চাই লওক চেণ্ডেল চব কোৱালিটি পিন্ধি চাওঁ চেণ্ডেলযোৰ কেনেকুৱা ভালেই লাগিছে বেয়া লগা নাই চেণ্ডেলযোৰ দাম দিব কিমান এতিয়া বেলেগ দিনাখন দিম চেণ্ডেল পইচা নাই বৰ্তমান আহিছোঁহে বজাৰলৈ দেই চেণ্ডেলযোৰ নিবলৈ হ'ব এদিন লৈ যামহি বাৰু হে আৰু এইকেইটা চেনী পুঠি এইটো দনিকণা নে কি এইটো অঁ মোৱা মাছ এইকেইটা কি মাছ হয় দাদা চব বেলেগ বেলেগ ন এইটো কি মাছ হয় এইটো অঁ প্ৰাইচবোৰ কিমান কিমান এইকেইটা কিমান এইটো পোৱা 70 টকা আৰু এইকেইটা অঁ বেলেগ দিনাখন নিয়ম দিয়ক এতিয়া ভিডিঅ'টা আৰু চাইডতে কিতাপৰ দোকানখন আছে এইখনত মোৰ একেবাৰে ধাউতি নাই এইখনৰ প্ৰতি মোৰ এইবোৰ সূতা আছে তাঁতবোৰ তাঁত বোৱা বেগ চেগ আছে এইবোৰ ঢেৰ কিবি আছে চব পায় এভৰিথিং বস্তু আছে অঁ এইটো ৰজাবী বজাৰ ইউটিউবত দিম অলপ কৈ দিয়ক কিতাপ হিচাপ কি আছে নতুন নতুন কিতাপ কি আনি থোৱা আছে কিতাপটো হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰলৈকে মোৰ ওচৰত আছে 0ৰ পৰা অঁ চব বৰ্তমান বজাৰ ভাল নহয় স্কুল অঁ সেইকাৰণে নাই অনা আৰু ল'ৰাবোৰ পঢ়া শুনা কমি গৈছে যে সেইকাৰণে অনা মেলা নাই এইবোৰ দাপোন কি হয় এখন মেট্ৰিকৰ নে 12 ন অঁ অঁ এইপিনে মণিহাৰী বস্তু আছে য'ত ছোৱালী তোৱালী ভাল পায় ইয়ালৈ আহিব পাৰে ইয়াত গোটেইখন বস্তু আছে এইটো গম পাইছে কি ধপাতৰ টেমা এইটো যিটো লাগতিয়াল আমাৰ গাঁৱলীয়া মানুহৰ কাৰণে টেমা আজিলৈ এৰিছোঁ বাই আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম পাই